সো হে বন্ধুসকল, আজি 17 তাৰিখটো একদম মানে আমাৰ ৰাতিপুৱাৰ পৰা একদম বৰষুণ নাই। তাৰ কাৰণে আজি মানে ব্লগটো মানে পানীৰ ওপৰতে হ'ব। মানে কিছুমান ঠাই দেখাম আপোনালোকক, বৰষুণত কি মানে কেনেকুৱা অৱস্থা হৈছে তাৰ কেইটামান দৃশ্য দেখাম আপোনালোকক। ভিডিঅ'টো একদম এণ্ডলৈকে চাই থাকিব। বন্ধুসকল, কেনেকুৱা ৰাস্তা মানে একদম পানী মানে উঠি আহিছে। মানে বোকাটো ক'ব নাই, বোকাটো অভাৰ হৈছে ৰাস্তাটোত। মানে মানুহবিলাক অহা যোৱা একদম অসুবিধা হৈ গৈছে। মানে আমাৰ এইটো ভৰলু নদী হয় একচুৱেলি। এইবিলাক তাৰে নদীৰ পাৰত থকা ৰাস্তা মানে একদম পানী হৈ গৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে। চাব পাৰি ৰাস্তাৰ একদম অৱস্থা নাইকিয়া হৈ গৈছে। আৰু মানে এতিয়া যি বৰষুণ পৰিছে, মানে এইবিলাক আচলতে আমাৰ গুৱাহাটী নতুন বস্তি কোৱা এটা ঠাইৰ মানে এইবিলাক দৃশ্য, মানে ৰাস্তাৰ অৱস্থা এইবিলাক চাব পাৰে আপোনালোকে। ৰাস্তা মানে একদম খহি গৈছে। মানে এইবিলাক মানে সৰু সৰু বাইলেন চাব পাৰে আপোনালোকে বন্ধুসকল, ৰাস্তাবিলাক একদম অৱস্থা নোহোৱা হৈ গৈছে। মানে আৰু একদম মানে মোৰো একদম মানে ভৰি পেলাই অৱস্থা নোহোৱা হৈ গৈছে, মানে খোজকাঢ়ি ইয়াত। চ' বন্ধুসকল, মই ইমান ভিডিঅ'টো মানে দীঘল কৰিব খোজা নাই। কেইটামান মোৰ তাত ফটো আছে, মানে এইবিলাকে আপোনালোকে চাওক। একদম অৱস্থা নোহোৱা হৈ গৈছে মানে ৰাস্তাবিলাকৰ, একদম নদীৰ পানী বাঢ়ি গৈছে মানে একদম। চ' বন্ধুসকল, মোৰ লগৰ মানে এজন মানে আমাৰ অসমবাসীৰ কাৰণে কি ক'ব খুজিছা? মানে আমাৰ অসমবাসীসকলক মানে বানপানীৰ ওপৰত মানে কি মেছেজ দিব খুজিছা? বানপানীতে প্ৰতি বছৰে বানপানী হয়। এতিয়া ক'ব নোৱাৰোঁ চৰকাৰে কি কৰি আছে। প্ৰত্যেক বছৰে চৰকাৰ আশা কৰে, মানে এইটো কৰি দিম, সেইটো কৰি দিম, সেইটো কৰি দিম, এইটো কৰি দিম। চৰকাৰে ডাঙৰ ডাঙৰ ব্ৰিজ বনাই আছে, কিন্তু বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাই। কিয়? তো বন্ধুসকল, আপোনালোকে নিশ্চয় শুনা পালে মোৰ মানে বন্ধুৰ মানে প্ৰশ্ন, মানে ৰং না ৰাইট কৈছে তো কমেণ্ট কৰি ক'ব মোক। বন্ধুসকল, আজি ইমানে, আৰু লগ পাম নেক্সট ভিডিঅ'ৰ লগত। ধন্যবাদ।